গৌৰৱ গগৈৰ জনপ্ৰিয়তা তীব্ৰগতিত বৃদ্ধি পাই আছে নেকি অসমত? ভিডিঅ'টো শ্বেয়াৰ কৰি চাই থাকক সম্পূৰ্ণ প্ৰতিবেদন। 2026ত গৌৰৱ গগৈ হ'ব নেকি অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? গৌৰৱ আহিব অহংকাৰী শাসনৰ পৰা আমাক বচাব নে হিমন্ত বিশ্ব শৰ্মা? আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰাণে পকাই দিওঁ ওলাই যাবালৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা। আপোনালোকে কাক 2026ত মুখ্যমন্ত্ৰী হিচাপে বিচাৰে? হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? আপোনাৰ মত কি কমেণ্টত জনাবলৈ নাপাহৰিব। আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ